প্ৰথমটো খবৰ, গৌৰক্ষাৰ নামত দেশত মুছলমানসকলৰ ওপৰত চলোৱা হৈছে অত্যাচাৰ আৰু গৌৰক্ষকৰ দ্বাৰা মুছলমানৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে এইবাৰ তদন্তৰ নিৰ্দেশ দিছে দেশৰ উচ্চতম ন্যায়ালয়ে। এই সন্দৰ্ভত দেশৰ 6খন ৰাজ্যলৈ জাননী জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰি জাৰি কৰিছে জাননী। গৌৰক্ষকৰ দ্বাৰা দেশত মুছলমানৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ। গো সুৰক্ষাৰ নামত মুছলমানৰ ওপৰত চলা অত্যাচাৰ বৃদ্ধি পাইছে বুলি মন্তব্য ন্যায়ালয়ৰ। গো সুৰক্ষাৰ নামত মুছলমানৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে দিছে এক বিশেষ নিৰ্দেশনা। দেশৰ কেইবাখনো ৰাজ্যক এই ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। এই তালিকাত আছে মহাৰাষ্ট্ৰ, উৰিষ্যা, ৰাজস্থান, বিহাৰ আৰু মধ্যপ্ৰদেশৰ পুলিচলৈ জাননী জাৰি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। এটা মহিলা সংগঠনৰ আবেদনৰ ভিত্তিত এই নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। দেশৰ কেইবাখনো ৰাজ্যলৈ এই সন্দৰ্ভত জাননী জাৰি কৰি উত্তৰ বিচাৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। গৌৰক্ষকে মুছলমানৰ ওপৰত চলোৱা অত্যাচাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ লগতে দেশৰ কেইবাখনো ৰাজ্যলৈ জাননী জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ কৃষকসকলৰ বাবে ভাল খবৰ। ৰাজ্যৰ প্ৰতিজন কৃষকে লাভ কৰিব পিএম কিষাণ সন্মান নিধিৰ ধন। ৰাজ্যৰ যিসকল কৃষকে বৰ্তমানলৈকে এই আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই, সেই কৃষকসকলক অতি শীঘ্ৰেই পিএম কিষাণ সন্মান নিধি আঁচনিত অন্তৰ্ভুক্ত কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ৰাজ্যৰ কৃষকসকললৈ ডাঙৰ খবৰ, ৰাজ্যৰ প্ৰতিজন কৃষকে লাভ কৰিব পিএম কিষাণ সন্মান নিধিৰ ধন। প্ৰতিজন যোগ্য কৃষকেই লাভ কৰিব পিএম কিষাণ সন্মান নিধিৰ ধন। 100% প্ৰকৃত কৃষকে আঁচনিৰ হিতাধিকাৰী হোৱাটো নিশ্চিত কৰিব অসম চৰকাৰে। কোনো এগৰাকী কৃষক যাতে এই আঁচনিৰ পৰা বঞ্চিত নহয়, তাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। উল্লেখযোগ্য যে এতিয়ালৈকে ৰাজ্যখনৰ 33খন জিলাৰ 87,23,445 গৰাকী কৃষক অন্তৰ্ভুক্ত হৈছে এই আঁচনিত আৰু অতি শীঘ্ৰে ৰাজ্যৰ আৰু লাখ লাখ কৃষক অন্তৰ্ভুক্ত হ'ব এই আঁচনিত। পৰৱৰ্তী খবৰ, আজি হৈছে ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ উৎসৱ মহৰম আৰু মহৰমৰ শোভাযাত্ৰাৰ সময়তে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। তাজিয়া উঠাব লওঁতেই 11,000 ভল্টেজৰ তাঁৰত লাগি মৃত্যু হ'ল 4জন লোকৰ। মহৰমৰ শোভাযাত্ৰাৰ সময়তে ভয়ংকৰ ঘটনা। 11,000 ভল্টেজৰ তাঁৰত লাগি প্ৰাণ হেৰুৱালে 4জন লোকে আৰু সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে বাকী 9জন লোকক। মহৰমৰ তাজিয়া উঠোৱাৰ সময়তে 11,000 ভল্টৰ তাঁৰৰ সংস্পৰ্শলৈ আহিছিল বহু লোক আৰু তাজিয়াৰ বাবে ৰাখি থোৱা বেটাৰী বিস্ফোৰণৰ ফলত ভয়ংকৰ হৈ পৰে পৰিস্থিতি। ঝাৰখণ্ডৰ বোকাৰত সংঘটিত হৈছে এই শোকাবহ ঘটনা আৰু এই ঘটনাৰ পাছতেই চৌদিশে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে APCCৰ সভাপতি ভূপেন বৰা। ভূপেন বৰাৰ বিৰুদ্ধে ৰাজ্যৰ থানাই থানাই গোচৰ ৰুজু। ভূপেন বৰাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত এই পৰ্যন্ত 283খন এজাহাৰ দাখিল কৰিছে বিজেপিৰ যুৱ মৰ্চাই। অচিৰেই গ্ৰেপ্তাৰ হ'ব পাৰে ভূপেন বৰা। সমগ্ৰ অসমতে ভাৰতীয় যুৱ মৰ্চাই 283খন এজাহাৰ দাখিল কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে। ভগৱান শ্ৰীকৃষ্ণক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে ভূপেন কুমাৰ বৰা গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা থকা বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিয়াৰ এদিন পিছতেই ভাৰতীয় জনতা যুৱ মৰ্চাই ৰাজ্যৰ 39খন সাংগঠনিক জিলাৰ ফালৰ পৰা ভূপেন বৰাৰ বিৰুদ্ধে 283খন এজাহাৰ দাখিল কৰিছে। উল্লেখযোগ্য যে লাভ জেহাদক সমৰ্থন কৰা আৰু ভগৱান কৃষ্ণক লাভ জেহাদী বুলি মন্তব্য কৰা বুলিও যুৱ সংগঠনটোৱে APCCৰ নেতাগৰাকীক তীব্ৰ সমালোচনা কৰিছে। সংগঠনটোৱে এক প্ৰেছ বিবৃতিত APCCৰ সভাপতি ভূপেন কুমাৰ বৰাৰ এনে বিতৰ্কিত মন্তব্যই কংগ্ৰেছৰ ভাৰত বিৰোধী মানসিকতাক উদঙাই দিয়াৰ কথাও উল্লেখ কৰিছে। ভূপেন বৰাৰ এনেধৰণৰ বক্তব্য অসমৰ বৈষ্ণৱ ধৰ্ম অনুগামীসকলৰ বাবেও প্ৰত্যক্ষ ভাবুকি বুলি উল্লেখ কৰিছে সংগঠনটোৱে। উল্লেখযোগ্য যে শুকুৰবাৰে ভূপেন বৰাই তেওঁৰ বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যবাসীৰ পৰা ক্ষমাও বিচাৰিছিল। পৰৱৰ্তী খবৰ, গোষ্ঠীগত সংঘৰ্ষক লৈ আজিও জ্বলিছে অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰ আৰু আজি মণিপুৰত উপস্থিত হ'ব বিৰোধী ইণ্ডিয়াৰ 22জনীয়া এটা সাংসদৰ দল আৰু বিৰোধী দল মণিপুৰত উপস্থিত হোৱাৰ পূৰ্বেই পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। 2জন সাধাৰণ নাগৰিকক গুলীয়াই হত্যা কৰিছে দুৰ্বৃত্তই। লগতে 6টাকৈ ঘৰত অগ্নিসংযোগ কৰিছে দুষ্কৃতিকাৰীয়ে।
বিৰোধী দল মণিপুৰত উপস্থিত হোৱাৰ পূৰ্বে পুনৰ ভয়ংকৰ ঘটনা। দুজন সাধাৰণ নাগৰিকক গুলীয়াই হত্যা দুৰ্বৃত্তৰ। লগতে 6টাকৈ ঘৰত অগ্নিসংযোগ কৰিছে দুষ্কৃতিকাৰীয়ে। বিষ্ণুপুৰ জিলাৰ ফগাকচাও ইখাইমানিং লেইকাত 6টা ঘৰত অগ্নিসংযোগ দুষ্কৃতিকাৰীৰ। CRPF আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। 27 জুনত ফগাকচাও ইখাই কাংবাই হেইকল আৰু তেৰাখংচাংবিত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা। আৰু অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ গুলীত আহত হৈ দুজন নিৰাপত্তাৰক্ষীকে ধৰি 7জনকৈ লোক। আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে এতিয়ালৈকে ধ্বংস কৰিছে মুঠ 311টা বাংকাৰ। আৰু স্পৰ্শকাতৰ আৰু ভিতৰুৱা এলেকাত আৰক্ষীয়ে অব্যাহত ৰাখিছে তালাচী অভিযান। উল্লেখযোগ্য যে আজি বিৰোধী ঐক্য গোট ইণ্ডিয়াৰ এটা সজাতি দল উপস্থিত হ'ব মণিপুৰত। মণিপুৰৰ হিংসাজৰ্জৰ অঞ্চল পৰিভ্ৰমণ কৰাৰ লগতে ভুক্তভোগীসকলৰ মনৰ বুজ ল'ব দলটোৱে। সাংসদ গৌৰৱ গগৈৰ লগতে 21জনীয়া এটা সাংসদৰ দলে দুদিনীয়া কাৰ্যসূচীৰে ৰাওনা হৈছে মণিপুৰলৈ। আৰু বিৰোধী দল মণিপুৰত উপস্থিত হোৱাৰ পূৰ্বেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। এইবাৰ ছাগলী চুৰ কৰিবলৈ আহি নৃশংসভাৱে হত্যা কৰিলে এজন যুৱকক। ৰাজ্যত পুনৰ সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ছাগলী চুৰ কৰিবলৈ আহি এজন যুৱকক সানি খুচি হত্যা কৰিলে চোৰৰ দলে। এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ চাংমাই গাঁৱৰ গবৰিশালী। জানিব পৰা মতে শুকুৰবাৰে নিশা গাঁওখনত আছিল ভাওনা। সেই উপলক্ষে গাঁওখনৰ অধিকাংশ লোকে ভাওনা উপভোগ কৰিবলৈ গৈছিল। আৰু সেই সুবৰ্ণ সুযোগ গ্ৰহণ কৰিলে চোৰৰ এটা দলে। ইফালে প্ৰণৱ নামৰ গাঁওখনৰে এজন যুৱকে তেওঁৰ বৰদেউতাকৰ ঘৰৰ ছাগলী চুৰ হোৱাৰ খবৰ পোৱাৰ পাছতেই চোৰৰ দলটোক খেদি আহিছিল। প্ৰবল বৃষ্টিপাত আৰু এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি এই চোৰৰ দলটোৱে প্ৰণৱ নামৰ যুৱকজনক অতি নৃশংসভাৱে সানি খুচি হত্যা কৰি পলায়ন কৰে। ঘৰৰ পৰা কিছু নিলগত এটা মথাউৰিৰ কাষৰ এঘৰ মানুহৰ পদূলিত উদ্ধাৰ হৈছে প্ৰণৱৰ নিথৰ দেহ। তেওঁৰ কাষতে উদ্ধাৰ হৈছে এখন গ্লেমাৰ বাইক। আৰু বাইকখনৰ নম্বৰ হৈছে AS07 AS7293। ইফালে গ্লেমাৰ বাইকখনৰ গৰাকী লখিমপুৰৰ 12 নং ৱাৰ্ডৰ আমিনা খাতুন বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক অৱগত কৰাৰ পাছতেই আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। পৰৱৰ্তী খবৰ, গুৱাহাটীত ভয়ংকৰ ঘটনা। গুৱাহাটী মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ। পুনৰ পানীৰ পাইপ ফুটি হাহাকাৰ গুৱাহাটী মহানগৰীত। শনিবাৰে দিনৰ ভাগত জো ৰোডত পানীৰ পাইপ ফুটি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। পাইপেৰে ওলাইছে অহৰহ পানী। নিৰ্মীয়মান উৰণীয়া সেতুৰ তলত সংঘটিত হৈছে এই ঘটনা। পানীৰ পাইপ ফুটাৰ ফলত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ। ইয়াৰ উপৰি সমগ্ৰ অঞ্চলটি জলমগ্ন হৈ পৰিছে। ঘটনা সংঘটিত হোৱাৰ আধা ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো জলবৰ্ডৰ কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ একাংশ লোকৰ। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ কেইবাস্থানত ফুটিছিল পানীৰ পাইপ। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে খাৰঘুলি, শিলপুখুৰী, ৰাজগড় আদি স্থানৰ পিছত এইবাৰ জো ৰোডত সংঘটিত হৈছে পানীৰ পাইপ ফুটাৰ দৰে এই ঘটনা। পৰৱৰ্তী খবৰ, 2024ৰ পূৰ্বে গৰম হ'ব অসমৰ ৰাজনীতিৰ বতৰ। দিল্লীৰ পৰা আহিছে এই খবৰ। অতি শীঘ্ৰে আম আদমি পাৰ্টিত যোগদান কৰিব সাংসদ অজিত কুমাৰ ভূঞাই। আৰু সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত আম আদমি পাৰ্টিয়ে অসমৰ নিৰ্বাচনত দিব এক বৃহৎ যুঁজ। 2024ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সলনি হোৱাৰ সম্ভাৱনা আছে অসমৰ ৰাজনীতি। ৰাষ্ট্ৰীয় পৰ্যায়ত 26টাকৈ বিৰোধী ৰাজনৈতিক দলে একত্ৰিত হৈ ইণ্ডিয়া গঠন কৰাৰ দৰে অসমত ইতিপূৰ্বে 11টাকৈ ৰাজনৈতিক দলে বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰি একত্ৰিত হৈছে। AIUDFক বাদ দি অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহ একত্ৰিত হৈছে যদিও আম আদমি পাৰ্টিয়ে প্ৰথমে এই মিত্ৰজোঁটৰ অংশীদাৰ হোৱা নাছিল। অৱশ্যে পৰৱৰ্তী সময়ত আম আদমি পাৰ্টিৰ অসম শাখাই এই মিত্ৰজোঁটৰ অংশীদাৰ হৈ পৰিছে। সকলোৱে মিলি বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে একোজনকৈ প্ৰাৰ্থী নিক্ষেপ কৰাৰ চিন্তা চৰ্চা অব্যাহত ৰাখিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজনীতিত ব্যাপক পৰিৱৰ্তন, বিজেপি বিৰোধী প্ৰবল ঢৌৰ মাজতে অসমৰ ৰাজনীতি গৰম কৰিব পৰা এক খবৰ আহিছে দিল্লীৰ পৰা। বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে ৰাজ্যসভালৈ নিৰ্বাচিত হৈ যোৱা জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই সাক্ষাৎ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় সভাপতি অৰবিন্দ কেজৰিৱালক। এই সাক্ষাতৰ সময়ছোৱাত উপস্থিত আছিল আপৰ সাংসদ ৰাঘৱ চাড্ডাও। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অজিত কুমাৰ ভূঞাই ৰাঘৱ চাড্ডাক সাক্ষাৎ কৰিছিল।
কা আন্দোলনৰ পাছতে আঞ্চলিক গণমৰ্চা নামেৰে এটা ৰাজনৈতিক দল খুলি প্ৰত্যক্ষ ৰাজনীতিলৈ অহা অজিত কুমাৰ ভূঞাই এইদৰে আপৰ নেতৃত্বক সাক্ষাৎ কৰা বিষয়টো ৰাজনীতিৰ এক গৰম খবৰ হিচাপে বিবেচিত হৈছে। আম আদমি পাৰ্টি অসমৰ সূত্ৰত প্ৰকাশ পোৱা খবৰ অনুসৰি শীঘ্ৰেই অজিত কুমাৰ ভূঞাই দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ সম্ভাৱনা আছে। যদি সেয়াই হয় তেন্তে অজিত কুমাৰ ভূঞাই অসমত আম আদমি পাৰ্টিক নেতৃত্ব দিয়াৰ প্ৰবল সম্ভাৱনা আছে।